নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দৈনিক ৰাশিফলসমূহলৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভাস্কৰ আব্দ 1431, শকাব্দ 1946 আৰু খ্ৰীষ্টাব্দ 2024 চনৰ জুলাই মাহৰ 6 তাৰিখ আৰু আহাৰ মাহৰ আজি 21 তাৰিখ শনিবাৰ। আজি সূৰ্যোদয় হৈছিল 4:40:44 আৰু সূৰ্যাস্ত হ'ব 6:14:14 আজিৰ তিথি হৈছে শুক্লা প্ৰতিপদ তিথি, নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু যোগ হৈছে ধ্ৰুৱ যোগ আৰু কৰণ হৈছে কৃতজ্ঞকৰণ। আজি নৱজাতকৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, ক্ষুদ্ৰবৰ্ণ দেৱগণ, বৰাহৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা। আজি আদ্যঋতু হ'লে 7 দিনীয়া কান্তা যুগ, মৰণত দুখ ত্ৰিপদ আৰু এই দৈনিক ৰাশিফলসমূহ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। যদি আপুনি নৱাগত হয় তেতিয়াহ'লে মোৰ এই চেনেলটো প্ৰথমতে আপুনি ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈকে এই ভিডিঅ'সমূহ যোৱাৰ কাৰণে বা ভিডিঅ'সমূহ পাবৰ কাৰণে অসুবিধা কৰি দিব। এতিয়া আহিছোঁ আজিৰ দৈনিক ৰাশিফলসমূহলৈ। আজিৰ দৈনিক ৰাশিফলসমূহৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে বলিষ্ঠ পদক্ষেপৰ জৰিয়তে নিজকে নিয়োজিত কৰিব, তেওঁলোকৰ আৰ্থিক সচ্ছলতা বাঢ়িব। অৱশ্যে তেওঁলোকৰ পিছত বিভিন্ন শত্ৰুই তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন বেয়া কথা বা বিভিন্ন কথা ক'বলৈ চেষ্টা কৰিব, যদিও আত্মবিশ্বাস আৰু মনৰ দৃঢ়তাৰে তেওঁলোকে কৰ্মসমূহ কৰিব আৰু অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে আজিৰ দিনটো। বৃষ ৰাশিৰ ক্ষেত্ৰত আজিৰ দিনটো জাতক জাতিকাসকলে অত্যন্ত সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। আজিৰ দিনটো তেওঁলোকে ৰাজহুৱা কামত ব্যস্ত হৈ থাকিব, ৰাইজৰ লগত তেওঁলোকৰ সহানুভূতিশীল দৃষ্টিভংগীৰে বিভিন্ন সামাজিক কামত ব্যস্ত হৈ থাকিব। অৱশ্যে টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো তেওঁলোকৰ বহুত শুভ নহয়। তেওঁলোকৰ ধাৰ ধুপাৰ বা অন্যান্য বিষয়ে তেওঁলোকক জুৰুলা কৰিব পাৰে। আমি আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। উত্তম খাদ্য গ্ৰহণ কৰিব আজি মিথুন ৰাশি। ঘৰলৈ তেওঁলোকৰ আলহী কুটুম বা মনে বিচৰা আপোন মানুহজন তেওঁলোকৰ ঘৰলৈ সমাগত হ'ব বা তেওঁ আপোন মানুহগৰাকী বা অন্যান্য তেওঁৰ ইপ্সিত ব্যক্তিগৰাকীৰ সান্নিধ্য লাভ কৰিব। আৰ্থিক দিশত অত্যন্ত সুন্দৰ। ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব বা ব্যৱসায়ত উন্নতি লাভ কৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে আত্মীয় স্বজনৰ সহায় লাভ কৰিব, বন্ধুবৰ্গৰ সহায় লাভ কৰিব, তেওঁলোকক সমৰ্থন জনাব বা তেওঁলোকৰ নতুন পদক্ষেপসমূহক পৰিয়ালৰ মানুহে বা বন্ধুবৰ্গই সমৰ্থন জনাব আৰু সহায় কৰিব। গোটেই দিনটো তেওঁলোকে নিজৰ আত্মসংস্থাপনৰ ক্ষেত্ৰত ব্যস্ত হৈ থাকিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে আনন্দিত হ'ব, তেওঁলোকৰ মানসিক স্থিতি অত্যন্ত সুন্দৰ হৈ থাকিব বা উচ্চ স্থানত থাকিব। মনত তেওঁলোকৰ কোনো বিষাদৰ ভাৱ নাথাকিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো ভ্ৰমণশীল চিন্তা চৰ্চা থাকিব। আমি আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কন্যা ৰাশিৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে যদিও ঘৰুৱা বিবাদ বা মানসিক অশান্তি পাব বা ঘৰুৱা মানুহে তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰিব বা তেওঁলোকৰ পদক্ষেপসমূহত সমৰ্থন নকৰিব ঘৰৰ মানুহে, তথাপিতো তেওঁৰ বিশেষভাৱে কন্যা ৰাশিৰ জাতক জাতিকাসকলে বন্ধুবৰ্গৰ সহায় লাভ কৰিব আৰু নতুন পদক্ষেপত অৱতীৰ্ণ হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে প্ৰেমত নতুন পদক্ষেপ লাভ কৰিব, প্ৰেমত সঁহাৰি পাব, প্ৰেমত ব্যস্ত হ'ব বা প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকে ৰোমাঞ্চিত হৈ থাকিব। বিশেষকৈ বিবাহ উপযুক্ত পাৰ্থপ্ৰাৰ্থীসকলে তেওঁলোকে নতুন পদক্ষেপ গ্ৰহণ কৰিব পাৰিব বা তেওঁলোকৰ নতুন খবৰ থাকিব। অৱশ্যে শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অশুভ বুলি বিবেচিত হৈছে। এইকাৰণেই তেওঁলোকৰ শাৰীৰিকভাৱে তেওঁলোকে অসুবিধা পাব পাৰে বা অন্যমনস্কতাই তেওঁলোকক শৈক্ষিক কথাখিনিৰ পৰা আঁতৰত ৰখাৰ সুবিধা থাকিব। আমি আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটো অত্যন্ত কষ্টৰ দিন বুলি বিবেচিত হৈছে। বিশেষকৈ বিদ্যাৰ্থীসকলে আজিৰ দিনটো তেওঁলোকে মানসিক কষ্টত ভুগিব। বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত বিদ্যাৰ ক্ষেত্ৰত তেওঁলোকে নতুন বিষয় আয়ত্তকৰণত অসুবিধা পাব বা ব্যৱসায়ীসকলে আজিৰ দিনটো কিছু টেনশ্যনৰ দিন হিচাপে পাৰ কৰিব। ব্যৱসায়ৰ লগতে অন্যান্য ঘৰুৱা ভেজাল তেওঁ নিশ্চয়কৈ পাব আৰু আৰ্থিক ক্ষতিগ্ৰস্ত হোৱাৰ দিন।
ধনুৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। তেওঁলোকে যিসকলে চাকৰিৰ কাৰণে আবেদন প্ৰাৰ্থী, সেই চাকৰিৰ আবেদন প্ৰাৰ্থীসকলে চাকৰিৰ যোগাযোগৰ ক্ষেত্ৰত তেওঁলোকে নতুন পদক্ষেপ গ্ৰহণ কৰিব পাৰিব বা নতুন খবৰ লাভ কৰিব। চাকৰিৰ পৰিৱৰ্তন হ'লেও চাকৰিৰ বা কৰ্মস্থান উন্নত হোৱাৰ সুবিধা আছে। চাকৰিয়ালসকলৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ আছে। চাকৰিয়ালসকলে উচ্চপদস্থ বিষয়াৰ ধন্যবাদৰ পাত্ৰ হিচাপে বিবেচিত হ'ব। আমি আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সঞ্চয় কৰিব পাৰিব, নতুন খবৰ লাভ কৰিব পাৰিব। সাৱধান প্ৰবঞ্চক আৰু মিছা দোষত তেওঁলোকক দোষী সাব্যস্ত কৰাৰ কাৰণে তেওঁলোকৰ শত্ৰুই পদক্ষেপ গ্ৰহণ কৰিব বা ষড়যন্ত্ৰ কৰিব। আমি আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে বিশেষকৈ ব্যৱসায়ীসকলে, যিসকল ব্যৱসায়ী পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰে, সেইসকলৰ ক্ষেত্ৰত শুভ। তেওঁলোকে নতুন খবৰ পাব বা ব্যৱসায়ত প্ৰচুৰ ধনাগম ঘটিব। তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ব্যৱসায়ৰ সন্ধান লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিব আৰু নতুন বিষয়ৰ লগত সন্মুখীন হ'ব। আমি একেবাৰে শেষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আহিছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ। তেওঁলোকে বিশেষকৈ অত্যাধিক পৰিশ্ৰম আৰু অত্যাধিক মননশীল চিন্তা চৰ্চাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। যিহেতুকে মীন ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, আৰু এই বৃহস্পতি গ্ৰহৰ সুপ্ৰভাৱত তেওঁলোকৰ মান সন্মান, চাকৰি বাকৰি বা পঢ়া পাতি ইত্যাদি ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ বুলি বিবেচিত হৈছে। বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ বাবে দৈনিক ৰাশিফলসমূহ এইদৰেই অতি কষ্ট কৰি প্ৰস্তুত কৰোঁ। আপোনালোকৰ এটা সঁহাৰিয়ে মোৰ এই ভিডিঅ'সমূহ নতুনকৈ প্ৰস্তুত কৰাত যথেষ্ট মানসিক প্ৰেৰণা যোগায়। সেয়েহে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম চেনেহ বিচাৰিছোঁ। আৰু মোৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু এই কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি। ধন্যবাদ।